মাইকেল, তাৰপৰা ডেকা, তাৰপৰা আপোনাৰ ৰিদিক শইকীয়া, এনেকৈ 4জন আৰু। এইডোখৰত বহুত দ হয়, মই দেখি আন্দাজা আমাৰ চৌকা টকা বনাই আমাৰ ৰান্ধনীয়ে এইফালে চাইডক নিহাৰ বৰা। হয়, আপোনালোকে হয়তো নাজানে যে 6:30লৈকে বা 6টালৈকে মাংস সিজিবলৈ থকা পিকনিক পাৰ্টিটোক সাধাৰণতে মদুৱা বুলি কয়। মদুৱা পিকনিক পাৰ্টিতহে এনেকুৱা হয়, কিন্তু আমি নন মদুৱা পাৰ্টি হৈও এনেকুৱা এটা পিকনিক কৰিলোঁ আৰু এইটো লাইফত প্ৰত্যেক দিনে আমাৰ মনত থাকি যাব যে 2 ডিচেম্বৰত আমি 2020ৰ 2 ডিচেম্বৰত এনেকুৱা এটা পিকনিক আমি গৈছিলোঁ। চ' গতিকে ৰাইজ আপোনালোকে হয়তো নাজানে আৰু জানিবনো কেনেকৈ, আহকচোন এই ভিডিঅ'টো চাওঁ লাষ্টলৈকে। আমাৰ এই পিকনিক ব্লগটো হৈছে 2 ডিচেম্বৰৰ আৰু আপোনালোকে লাষ্টলৈকে উপভোগ কৰক আৰু আপোনালোকে গম পাব আমাৰ কিমান দেৰি হ'ল জেগাটোৰ পৰা খাই বৈ ওলাওঁতে। ইয়াতে আমাৰ বস্তু বাহানি আনি আছে, ইয়াত মাংস চাংস কিবা কিবি হয়, টংগুৰা চংগুৰা, পিঁয়াজ চিয়াজ, ধনিয়া, আদা, এইটো নিমখ, 4টা মানুহৰ নিমখ অকল, খৰি, কেৰাহী, এই আমাৰ মেইন বস্তুটো বৰফ। দাদা ঢালি দিওঁ, ধুব লাগিব নহয় কি নহয় এইয়া বেবে কিয় আমাৰ এই মাইকেল দাদা মাংস দি আছে। অঁ মাইকেল দাদা, আগতে কেতিয়া মাংস বনাইছেনে? মাংসটো নাই বনোৱা আজিলৈকে, মানে আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মানে নেকি? অঁ তেনেকুৱাই। আজি আৰু কোনো মাংস বনাব নাজানে, কিন্তু চোৱা হ'ব কেনেকুৱা বনাব। আৰু এতিয়া বৰ্তমান টাইমটো হৈ আছে 3টা বাজি গৈছে আৰু আমাৰ এতিয়া খালি ধুইহে আছোঁ। আমাৰ ইউটিউব জিন্দাবাদ। পুৰা এয়া আমাৰ ৰিদিক শইকীয়া খানা বনাবলৈ যোজা কৰিছে। জুইটো জ্বলাব পৰা নাই, এতিয়া কিমান দূৰ সম্ভৱ জুইটো জ্বলাবলৈ সেইটো ময়ো নাজানো। ৰিদিক শইকীয়া এবাৰ চাই দিব। বহুত কষ্টত ইয়াত জুই জ্বলাব খুজি আছে। অ' ইয়েছ, ঘৰত এগিলাচ পানী লৈ নাখাওঁ কিন্তু জুই জ্বলাব লগা হৈছে। এয়া মাংস, এইটো আমাৰ পৰ্ক দেই, এইটো আমাৰ চব্জি, ধনিয়া, তাৰপিছত আলু, পিঁয়াজ চব আছে। এয়া নিমখ, থাল আছে গাড়ীত, এয়া হেতা, এয়া কেৰাহী, এইটো আমাৰ বৰা, ডেকা গাঁৱৰ, বজাৰ গাঁৱৰ, সৰু তেজপুৰৰ পৰা আহিছে। আৰু এইটো হাফ পেণ্টত আমাৰ মিষ্টাৰ মাইকেল, আগবাঢ়িছেনে? অৱস্থা বেয়া। হেল্ল' হলি মলি গাইজ, তো আমাৰ ইয়াত জুই জ্বলিছে, জুই জ্বলিলে মই দেখাই আছোঁ। এই জুই জ্বলিছে, জ্বলিবই। মাংসৰ কাৰণে জুই জ্বলিছে। খৰিখিনি লৈ আহাবি অলপ এই বৰা, এইফালে চাই দিয়া এটা, এইটো আমাৰ 360 ভিউ চাই লোৱা। এইফালে এইফালে পিছে আজি ব্লগটো কেনেকুৱা হয় ময়ো নাজানো। আধাৰ পৰা আৰম্ভ কৰিছোঁ, অন দ্য ৱে আৰম্ভ নাই কৰা, কাৰণ আমি মানে নামেৰিতে আহিলোঁ। তো গতিকে তেজপুৰ বালিপাৰা ৰাইজেতো জানেই নামেৰিখন আৰু কিনো দেখাম ৰাস্তাটো। গতিকে আজি আমাৰ পিকনিকটো দেখাই দিছোঁ আৰু নে কি কোৱা? আলু আলু ধোৱা নিঞ্জা টেকনিক ইয়াত প্লাষ্টিকৰ ভিতৰতে ধোৱা হৈ আছে আলু। আমাৰ লগত বেছি থাল কেৰাহী একো নাই, এটা কেৰাহী আনিছোঁ। ভাত কিহত খাম সেইটো গম নাপাওঁ এতিয়া।
এয়া আমাৰ নিহাৰ পুৰা তেজপুৰৰ পৰা আহিছে ইয়াত আজিৰ পিকনিকৰ এটা আজি পিকনিক কৰিবই লাগিব বুলি কৈছে অলপ হাতী চাতিৰ টাইমটো সেইকাৰণে আমি আজি জল্দি কৰি আছোঁ ইমান জল্দি কৰিলোঁ যে 3টাই বাজি গ'ল আমি যদি ফাৰ্ষ্ট মানুহ হয় ইমান দেৰিকৈ পিকনিক খাব আহিছিলোঁ হয় বৰা একদম তুমি ঠিকেই কৈছা বৰা। অঁ এই ধোঁৱাই ওলাই আছে চোন চ' গাইজ এয়া দেখিব পাইছে মনোমোহক দৃশ্য একদম ধুনীয়া ভৰলি পানী দেখিব পাইছে এয়া আমাৰ নিহাৰে পৰ্কটো বইল কৰিছে আগতে তাৰপিছত আমি বনাম ভালকৈ যিহেতু গাহৰি যেনেকৈ তেনেকৈ খাব নোৱাৰি তো গতিকে ভালকৈ এইটো বইল কৰা হ'ব মাইকেলে কাঁহি চাহি ধুইছে ঋতিক কান্দি চকু জ্বলিছে কান্দি কান্দি ধুনীয়াকৈ পিঁয়াজটো কাটিছে আৰু এয়া আমাৰ আলু ৰেডি তাৰপিছত মই এটা কাম নকৰা নিকাম্মা এয়া ধনিয়া পিঁয়াজ চব অল ইনগ্ৰিডিয়েণ্টছ আৰু ৰেডি মছলাও আছে মই মছলাটোও দেখাই দিওঁ বাৰু এইটো নিমখ এইটো হেৰইন চেৰইন নহয় আকৌ দেই বগা বগা এইটো কিন্তু মছলা হয় এইটো কি কয় মছলা তাৰপিছত এইটো গাহৰি বইল খৰালে চুপহি কাজলি জপা দুচকুৰ এইখন আমাৰ বাহন এবাৰ দেখাই দিছোঁ আগপিনৰ পৰা এইটো আমাৰ নিহাৰ পৰা গাড়ী মই দেখাই দিওঁ এইখন দেখিছা এইখনতে আমি আহিছোঁ এইখন আমাৰ বাহনখন ওপৰত পাৰ্ক কৰা আছে আৰু এইটো লোকেশ্যনটো চাই লোৱা এইটো এটা লোকেশ্যন চাই লোৱা চ' এতিয়া মই গাড়ী বা কাপোৰ দিম আৰু লাষ্টলৈকে চাই যোৱা ইমানটোৱে কম আমাৰ পিঁয়াজ দিয়া হৈ গ'ল আমি 3টাত জুই জ্বলালোঁ তাৰপিছত 4টাত বইল কৰিলোঁ আৰু 5টাত পিঁয়াজ দিছোঁ এতিয়া 6টাত মাংসটো ঢালিম তাৰপিছত 7টামানত চাগে হৈ যাব নেকি ডাউটে আছে 9টাত খাম 10টাত হজম হ'ব আমি চব প্লেনিঙত আহিছোঁ চব মানে এঘণ্টাৰ পিছে বিকজ আমি এটা ভাল এটা ডিচিপ্লিন ফ'ল' কৰোঁতো শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ সেইকাৰণে আমি শ্ল'ই কৰোঁ এটা কেৰাহীত 3টা মানুহ লাগি আছে মানে এনেকুৱা মাংস বনাই আছে 3টা মানুহ লাগি গৈছে মানে এতিয়ালৈকেতো পিঁয়াজ আৰু মছলাকেইটাই দিয়া হৈছে মাংসটোহে এটাত অকলশৰীয়া হৈ পৰি আছে এতিয়া লাহে লাহে বেলি মানে ডুবিলেই কেতিয়াবাই বহুত কষ্ট হৈছে প্ৰথমবাৰটো আমাৰ ইয়াত ইণ্টাৰনেশ্যনেল কাৰিকৰ আহিছে আজি মাৰৱাৰী হয় কিন্তু হেৰি বনাই আছে মাংস সেইকাৰণে অলপ দেৰি লাগিছে আৰু ইয়াৰ মাজতে কোনো টপিনা চাইড কৰে Oh yeah, this is the মাংসৰ কালাৰ sorry মছলাছ কালাৰ এই মাইকেল চাইড এতিয়া মেইন মালটো যাবহে এতিয়া মাংসটো এইটো আলু কাৰিকৰ স্মাইল অ ভাই চাচা ভোচৰি वाले চাচা এইটো ফালিব লাগিব কি মানে এইবিলাক কি চলি আছে জিম্বাবৱেৰ গাহৰি বোলে খৰি এই আমাৰ খৰি কাটা মানুহ আছে এদিক এবাৰ আমাৰ খৰি যোগাৰ কৰা মানুহ আছে চব এভৰিথিং ইজ হেয়াৰ ডোন্ট ফেয়াৰ মাধুৰ্য ইজ হেয়াৰ so okay
চ' আমি একদম এতিয়া লাষ্টত খোৱা সময়তহে দেখাম আৰু এই মাজে মাজে ইমান দেখাই থকাত নাই ফটোগ্ৰাফী কৰোঁ অলপমান এয়া এতিয়া আমাৰ মাংস বহাইছেহে এক্সপেক্টেড এই দুটা জ্ঞানী আমাৰ হেৰি কিবা ক'বা একো নকওঁ পূৰা এন্ধাৰ হৈ গৈছে আমি ঘৰত আহিছিলোঁ মাংস বনাবলৈ এতিয়া এন্ধাৰ হৈ গৈছে খাওঁতে চাগে বাট চাক ওলাব একো নাই মিলিজুলি খাম চবে ত' এইটো দেখাই দিছোঁ মই ফাইনেলি আচল কুকে ভৰি দিছে বুলি এনেকুৱা দিবা এয়া মাংসৰ আমি অলপমান ভাপ লৈছোঁ গোন্ধ লৈছে এটা 4:40 এটা কাম কৰচোন নাদুৰি তাৰ এই কি কয় ধুনীয়াটো আছে যে চাওক আমাৰ সন্ধিয়া হৈ গৈছে মাংসটো এতিয়া বনিছেহে মানে বনি খতম হৈছে আৰু এয়া ফ্লেছ লাইট জ্বলাইছোঁ আমি অলমষ্ট খতম আৰু এতিয়া খাই চাই চবে নিজৰ নিজৰ ঘৰত যোৱা হ'ব গৰম মছলা অকণ দি দিম গৰম মছলা লিখা আছে গৰম মছলা বুলি কৰিব জানো গাড়ী বহাই মেলি তেলেও নাহি চ' ফাইনেলি গাইজ হৈ গ'ল এ আমি গাড়ী পোহৰত চবতছে ইউনিক এই গাড়ী পোহৰত আমি এতিয়া মাংস চাংস ওপৰ উঠাই আনিলোঁ গাড়ী পোহৰত এতিয়া আমি খাম সেয়া ৰেডি কৰিছে আমাৰ মাইকেল স্মিথ এতিয়া মাইকেল স্মিথ ফাইনেলি ত' চিনিও পাইছা নাজানো বে এই চবে তলত এইফালে অ' য়েছ ত' আমি এতিয়া চবে ভালকে খাম বহি পেলাই বেছি টাইম হোৱা নাই বুজিছে মানে তলত জ্বলাই চলাই আহিছোঁ চবে নিজৰ ঠালে একেবাৰে আমি চব নিপটাই আহিছোঁ এতিয়া খাম আৰু গাড়ীত উঠি মেইন যাম চ' যোৱা ব্লগটো নাহিব আজি এই যোৱাৰ ব্লগটো নাহিব ঠিক কৈছে ৰিতিকে এন্ধাৰ আহিব চ' গতিকে নাই ৰাস্তা ধুনীয়া আছে এইটো চবেই জানে তেজপুৰ বালিপাৰা মানে আৰু নামেই চিনি নাপায় নেকি কচোন চবেই চিনি পায় চবেই চানডে আহি ফুৰিবলৈ চ' যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব চব কৰিব এই ভিডিঅ'টোত আৰু কেনে পালে জনাব কমেণ্টত থেংক ইউ